Hello guys, ekebare time nai aru fotafot moi ready ho ekebare last minute hoy door actually mo gato man bhal asile alopman cold hoy asile mo last minute jodi konobai kobole hoy mane etui hobo aru mutke last sane aru kono nai moi mane last imane mo lazy আজি দিৱালী আৰু দিৱালী লাষ্ট মিনিট আইডিয়া মই লাষ্ট দিৱালী এই দুপৰীয়া এখন শ্বুট কৰি আছো সন্ধিয়াৰ আগে আগে মই ভিডিও আপলোড কৰিব লাগিব গতিকে মোৰ বহুত বেছি টেনচন হৈ গৈছে আইডিয়াটো আহিছে মোৰ একদম লাষ্ট মিনিটত একেবাৰে কনচিলাৰ যে মই একদম ইউজে নকৰোঁ বেছি যদি একো ভাবি পোৱা নাই যে মই কি মেকআপ কৰিম আপোনালোকে এটা বস্তু আহিব আপোনালোকে যিটো বস্তু পিন্ধিব যিটো কালাৰৰ যিটো টোনৰ কাপোৰ পিন্ধিব সেই টোনটো মেকআপ কৰিব খালি বা যিটো কালাৰ পিন্ধিছে সেইটো কালাৰ ট্ৰানজিশ্যন শ্বেডটো লগাই সেইটো কালাৰ ক্ৰীজত লগাই লওক তাৰপিছত গ্লিটাৰ দি দিয়ক ইনাৰ কৰ্নাৰত দিয়ক ৰেডি হৈ যাব একদম ইউজফুল এইটো মানে একদম পটাপট যদি আপুনি মেকআপ কৰিব লাগে পটাপট আপোনাৰ ইমিডিয়েট ইমাৰ্জেঞ্চি হৈ গৈছে ক'ৰবাত পাহৰি গৈছে যাবলৈ পটাপট যাব লগা হ'ল বাট মেকআপ কৰিব লাগিব এইটো He's been waiting, he's been way bound to the die. The tone to change kita no kori. Bole contrast koribo goisu tone to change kori. Nai tone to change korile nohobo jitu tone kapur pinise hetu tonore apnaloke makeup korile. Red to dhara apna warm ase red to tone warm makeup koribo jikunu warm makeup kobo sare. Kyo warm e hobo lagibo. Hetu apni cool tone kori dibo noare. এইটো উইন্টাৰ আহি গৈছে গতিকে ভালকে ময়শ্চাৰাইজ কৰিব মুখখন যাৰ যাৰ ড্ৰাই স্কিন অইলি স্কিনো ময়শ্চাৰাইজ কৰিব লাগে উইন্টাৰ ড্ৰাই হৈ যায় ড্ৰাই স্কিন বিলাকে বেছিকৈ কৰিব লাগে টান আইলেট নকৰোঁ কাৰণ আজি মই দুটা তিনিটামান দেখাম আপোনালোকক আইডিয়া গতিকে মই চবৰ লগত চলা ট্ৰানজিশ্যন শ্বেডটো লগাব আৰু ক্ৰিজটো কৰি ল'ব লিপটোত গ্লিটাৰ দি দিলে একদম হৈ যাব ভাল আই মেকআপ হৈ যাব খালি ব্লেণ্ড ভালকৈ কৰিব লেপটো হৈ গ'ল ট্ৰানজিশ্যনো হৈ গ'ল যদি ডে লুক কৰি আছে এনেকৈও থাকিব পাৰে গ্লিটাৰ নিদিব পাৰে ছফ্ট লুক হৈ যাব তেতিয়া মই হাফ আইলেটলৈকে আনিছোঁ কালাৰটো জাষ্ট গোল্ডেন শেড এটা লৈ আপুনি আইলেটটো দি দিব সো আপোনাৰ ডান ট্ৰানজিশ্যন শিটটি মই তলত দিম ইনাৰ কৰ্নাৰ হাইলাইট কৰি দিব বাছ হৈ গ'ল আকৌ ৱাটাৰ লাইনটো মই কাজলেৰে আৰু এটা হেড ট্ৰাই কৰিম আজি মই একদম ইজি তোমরা যদি উইং বনাব দিগদার লাগে কাজল লগাই এটো করে দিবা একদম নাও আমার লিপস্টিক পিকা পিকা লাগিছে মই রেড কালার আপোনালোকে পাৰিলে হাইলাইটো কৰি ল'ব
আছো আউটফিট আইডিয়াছ ফাৰ্ষ্ট লুকটোত মই লৈছোঁ এটা নৰ্মেল ব্লেক পেন ওপৰত মই লৈছোঁ মোৰ বডিকন ড্ৰেছ এটা টাইট হাগিং নহয় বাট অলপ ঢিলা আৰু ওপৰত মই লৈছোঁ মোৰ মাৰ চুৰ্ণি আৰু এই লুকটো মই কমপ্লিট কৰিছোঁ ব্লেক মেটেলৰ ঝুমকা ইয়েৰিং এণ্ড ব্লেক বেংগলৰ জুৱেলাৰীৰ সৈতে আৰু এইটো লুক মোৰ ফেভৰেট লুক এণ্ড এইটো লুকত মই লৈছোঁ হোৱাইট বেচিক টপ চবৰে তাত থাকে আৰু এনেকুৱা ট্ৰাউজাৰ পেণ্ট এটা লৈছোঁ আপোনালোকে ইয়াৰ লগত দুপাট্টাও লৈ ল'ব পাৰে এইযোৰ ড্ৰেছতে মই ছেকেণ্ড লুক এটা কৰিছোঁ যিটো মই কৰিছোঁ জুৱেলাৰী চোকাৰ ছেটৰ লগত চানবালি আৰু মই পিছফালে বান কৰি লৈছোঁ যাতে চোকাৰ ছেটটোৱে কমপ্লিমেণ্ট কৰে যিহেতু মোৰ টপটো আছিলে অফ শোল্ডাৰ গতিকে ইয়াৰ লগতো ভাল লাগিছে আপোনালোকে যেনেকৈ ষ্টাইল কৰে আৰু লাষ্ট লুকটোত মই এটা লৈছোঁ মোৰ ক্ৰপ টপ বেছি ক্ৰপো নহয় আৰু তাৰ লগত মই লৈছোঁ মাৰ দুপাট্টা এণ্ড মা পেণ্ট হয় চুটৰ চ' আপোনালোকে যিকোনো বস্তু মাৰ পৰা ল'ব পাৰে কাৰণ আমি চব বস্তু মাহঁতৰ পৰাই লওঁ যিহেতু পেণ্ট আৰু দুপাট্টা আপোনালোকে মাহঁতৰ পৰা ল'ব পাৰে কিন্তু আপোনালোকে টপটো ল'ব নোৱাৰে গতিকে টপটো আপোনালোকৰ যিকোনো ক্ৰপ টপে দি যিকোনো বেছিক টপ আপোনালোকে পিন্ধিব পাৰে অলপ ব্ৰাইট কালাৰ চিলেক্ট কৰিব ফেষ্টিভৰ কাৰণে লুকটো কমপ্লিট কৰিছোঁ মই চোকাৰ ছেটৰ লগত